নিজৰ জন্ম দিয়া মাকে নিজৰ সন্তানক পুখুৰীত দলিয়াই পেলাই দিছে। এইখন অসমৰ আৰু বন্ধুসকলে কি কি শুনিব পাবা। কটাই মাহে মোক বকি থাকিলে মোৰ মাথাই ঢুকি নাপাল। মই কি কৰোঁ কি নকৰোঁ। লাষ্টত মই এনেকৈ খঙতে দৈন বাদ দিয়া গাল। ৰাতিপুৱা মই ডেং বুলি দেনাই নামানে মই মাথা ঢুকি নাপোৱা হৈছি। আগতে এনেকৈ বকি থাকে কটা গাল খানে। মানিছোঁ ঘৰৰ পৰা বকে, ফেমিলি প্ৰব্লেম আছে নহ'লে বা কিবা এটা আছে, কিন্তু আপুনি মাতৃ হিচাপত এইখিনি কৰিব নালাগিছিল। কাৰণ আপুনি মাতৃ হয় তাৰ, আৰু আপোনাৰ বাহিৰে তাৰ এই পৃথিৱীত আছেনো কোন? আপুনিতো তাক চোৱা চিতা কৰিব লাগিব। আপুনি যদি নাচায় তাক চাব কোনে? আৰু পৰিস্থিতি যেনেকুৱাই নহওক কিয় প্ৰত্যেকটো ভাল বেয়া সময়তে আপুনিয়ে তাৰ লগত থাকিব লাগিব। কাৰণ এটা সন্তানৰ তাৰ মাতৃৰ বাহিৰে আৰু এই পৃথিৱীত কোনো নাই। গতিকে আপুনি তাক দলিয়াই দিব নালাগিছিল। কাৰণ জীৱ জন্তুৱেচোন তাৰ পোৱালিক কিমান মৰম কৰে, আৰু আপুনি মানুহ হৈও নিজৰ পোৱালিটোক অলপো মৰম নাইনে পুখুৰীত দলিয়াই দিছে যে। কি ক'ম আপোনাক। মাতৃ হিচাপত আপোনাক এটা কথা কৈছোঁ, যদি পালন কৰিব নোৱাৰা তেতিয়াহ'লে জন্মও নিদিবা।